আজি আনন্দৰাম বৰা একাডেমীৰ নিউ কেম্পাছটো অপেনিং হ'ব। সেইকাৰণে অকণমান চাবলৈ আহিলোঁ। ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আহিব। সেইকাৰণে আমি অলপমান চাবলৈ আহিলোঁ। পঢ়িবতো নাপালোঁ এইখন কলেজত, তথাপিও চাওকচোন কেনেকুৱা লাগিছে আপোনালোকৰ কলেজখন। ইমান ধুনীয়াকৈ বনাইছে। আমাৰ লাগ বেয়া, পঢ়িব নাপালোঁ কিন্তু। এতিয়া আমি ভিতৰলৈ গৈ আছোঁ আৰু কিছু অংশ দেখুৱাইছোঁ কলেজখনৰ। এয়া চাওক, হলটোত সকলোৱে বহি আছে, ইমান ডাঙৰ হল। এতিয়া এয়া আমি ওপৰলৈ গৈ আছোঁ। পুৰা বিশাল টাইপ কৰি দিছে এইখিনি। ওপৰৰ পৰা হলটো ইমান ধুনীয়া লাগিছে। আমাৰ ৰেক্টৰ ছাৰ। সেইটো লাইব্ৰেৰী হয়, বহুত ডাঙৰকৈ বনাইছে। ইয়াৰ পৰা বাহিৰৰ চিনাৰীটো ইমান ভাল লাগিছে। চাওকচোন ইমান ডাঙৰ হয় এৰিয়াটো। এয়া বাহঁতৰ লগত অকণমান টাইম বহিলোঁ। বহুত ভাল লাগিল চাই ইয়াতে। কিবা কৰিছিলোঁ আমি। ফাইনেলি মামা আহি গ'ল। মামাৰ লগত পুৰা চেলফি উঠি আছে সকলোৱে। মামা গ'ল, আমিও আহিলোঁ দিয়ক। বাই বাই।